আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল মানুহৰ শৰীৰত কি ধাতু পোৱা যায় আপোনাৰ অপচন কেইটা হৈছে এ তাম বি লো সি পাৰা ডি এটাও নহয় ইয়াৰ উত্তৰটো হ'ল বি লো তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম স্মাৰ্টফোন কেতিয়া মুক্তি দিয়া হৈছে আপোনাৰ অপচন কেইটা হৈছে এ 2000 চনত বি 2003 চনত সি 2006 চনত ডি 2009 চনত ইয়াৰ উত্তৰটো হ'ল বি 2003 চনত তাৰ পিছৰ প্ৰশ্নটো হ'ল সাইকেলৰ আৱিষ্কাৰ কোন দেশত হৈছিল আপোনাৰ অপচন কেইটা হৈছে এ ভাৰত বি বাংলাদেশ সি ইংল্যান্ড ডি জাৰ্মানী এই প্ৰশ্নটোৰ উত্তৰ হ'ল ডি জাৰ্মানী তাৰ পিছৰ প্ৰশ্নটো হ'ল মানুহৰ এটা চকুৰ ওজন কিমান এ 2 গ্ৰাম বি 4 গ্ৰাম সি 6 গ্ৰাম ডি 8 গ্ৰাম এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ডি 8 গ্ৰাম তাৰ পিছৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ অধিক ডাকঘৰ কোন দেশত আছে আপোনাৰ অপচন কেইটা হৈছে এ বাংলাদেশ বি চীন সি ভাৰত ডি আমেৰিকা এই প্ৰশ্নটোৰ উত্তৰ হ'ল সি ভাৰত তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন ৰাজ্যত দুখীয়াসকলক ফ্ৰী ইণ্টাৰনেট প্ৰদান কৰা হয় আপোনাৰ অপচন কেইটা এ অসম বি পশ্চিম বংগ সি কেৰালা ডি গুজৰাট ইয়াৰ উত্তৰটো হ'ল সি কেৰালা তাৰ পিছৰ প্ৰশ্নটো হ'ল বেটাৰী কোনে উদ্ভাৱন কৰিছিল আপোনাৰ অপচন কেইটা হৈছে এ ফিন্স স্মিথ বি আলেছান্দ্ৰ ভল্টা সি গেলিলিও গেলিলি ডি এটাও নহয় ইয়াৰ উত্তৰটো হ'ল বি আলেছান্দ্ৰ ভল্টা তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ দুখীয়া ৰাজ্য কোনটো আপোনাৰ অপচন কেইটা হৈছে এ অসম বি উৰিষ্যা সি বিহাৰ ডি ত্ৰিপুৰা ইয়াৰ উত্তৰটো হ'ল সি বিহাৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰসগোল্লা কোন ৰাজ্যৰ লোকপ্ৰিয় খাদ্য আপোনাৰ অপচন কেইটা হৈছে এ উত্তৰ প্ৰদেশ বি পশ্চিম বংগ সি অসম ডি ৰাজস্থান যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব ইয়াৰ উত্তৰটো হ'ল বি পশ্চিম বংগ তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনটো দেশত পাঁচটা সূৰ্য দেখা যায় আপোনাৰ অপচন কেইটা এ নৰৱে বি ছুইডেন সি কাটাৰ ডি চীন এই প্ৰশ্নটোৰ উত্তৰ হ'ল ডি চীন তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ কম মূল্যত পেট্ৰল পোৱা যায় আপোনাৰ অপচন কেইটা এ অসম বি গোৱা সি উৰিষ্যা ডি পাঞ্জাব ইয়াৰ উত্তৰটো হ'ল বি গোৱা তাৰ পিছৰ প্ৰশ্নটো হ'ল অশোক স্তম্ভত কেইটা সিংহৰ মূৰ্তি আছে আপোনাৰ অপচন কেইটা হৈছে এ 4টা বি 6টা সি 8টা ডি 3টা ইয়াৰ উত্তৰটো হ'ল এ 4টা তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনজন ভগৱানৰ মাত্ৰ এটা মন্দিৰ আছে আপোনাৰ অপচন কেইটা হৈছে এ ভগৱান শিৱৰ বি ভগৱান ব্ৰহ্মাৰ সি ভগৱান বিষ্ণুৰ ডি ভগৱান গণেশৰ ইয়াৰ উত্তৰটো হ'ল বি ভগৱান ব্ৰহ্মাৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল পূৰ্ণ সূৰ্যগ্ৰহণ কিমান সময়লৈকে হয় আপোনাৰ অপচন কেইটা হৈছে এ 7 মিনিট পৰ্যন্ত বি 6 মিনিট পৰ্যন্ত সি 3 মিনিট পৰ্যন্ত ডি 10 মিনিট পৰ্যন্ত ইয়াৰ উত্তৰটো হ'ল এ 7 মিনিট পৰ্যন্ত তাৰ পিছৰ প্ৰশ্নটো হ'ল সকলোতকৈ কোমল ধাতুবিধ কি আপোনাৰ অপচন কেইটা হৈছে এ পাৰা বি ৰূপ সি সোণ ডি লো ইয়াৰ উত্তৰটো হ'ল সি সোণ তাৰ পিছৰ প্ৰশ্নটো হ'ল মানুহৰ চকুত কি পোৱা যায় আপোনাৰ অপচন কেইটা হৈছে এ কেলছিয়াম বি পটেছিয়াম সি ছডিয়াম ক্লৰাইড ডি এটাও নহয় ইয়াৰ উত্তৰটো হ'ল সি ছডিয়াম ক্লৰাইড তাৰ পিছৰ প্ৰশ্নটো হ'ল আটাইতকৈ দীঘল ৰাজপথ কোন ৰাজ্যত আছে আপোনাৰ অপচন কেইটা হৈছে এ অন্ধ্ৰ প্ৰদেশ বি গুজৰাট সি মহাৰাষ্ট্ৰ ডি ৰাজস্থান
ইয়াৰ উত্তৰটো হ'ল চি মহাৰাষ্ট্ৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল কোন দেশে প্ৰথম চিঠিত এনভেলপ ব্যৱহাৰ কৰিছিল অপচন কেইটা হৈছে এ জাৰ্মানী বি ভাৰত চি চীন ডি ইংলেণ্ড ইয়াৰ উত্তৰটো হ'ল ডি ইংলেণ্ড তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল আপোনাৰ অপচন কেইটা হৈছে এ গুৱাহাটী বি শিলং চি এলাহাবাদ ডি মুম্বাই এই প্ৰশ্নৰ উত্তৰটো হ'ল চি এলাহাবাদ তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ ভিতৰত বৃহত্তম নদী কোনটো আপোনাৰ অপচন কেইটা হৈছে এ ব্ৰহ্মপুত্ৰ বি গংগা চি যমুনা ডি বৰাক উত্তৰটো হ'ল বি গংগা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিয়ক আৰু মজাৰ হাতৰ ভিডিঅ' আৰু এনে ধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো ধন্যবাদ